হাই গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। নাৰদে জমপুৰীত গৈ যমৰাজক লগ কৰিলে। তাৰপিছত যমৰাজক ক'লে, মহাৰাজ, মই অলপ দিনৰ আগতে পৃথিৱীলৈ গৈছিলোঁ। পৃথিৱীৰ পৰা এটা ডাঙৰ সমস্যা লৈ আহিছোঁ। সমস্যাটো আপুনি চাওকচোন। এইটো হ'ল চিঙৰা। না দৰ্জা আছে না ফুটা আছে, কিন্তু তাৰ ভিতৰত চব্জি সোমাই আছে। মহাৰাজ, সমস্যাটো হ'ল চব্জিবোৰ সোমাল কেনেকৈ? নাৰদৰ কথা শুনি যমৰাজে ক'লে, আজি কেইবছৰমানৰ আগত চিত্ৰগুপ্তেও পৃথিৱীলৈ গৈছিল। তাৰপিছত সি যিটো সমস্যা লৈ আহিছে, সমস্যাটো কি জানা? পাকে পাক, কাষে কাষে গাঁঠি গাঁঠি, ওপৰত চনচনীয়া শুকান, কিন্তু তাৰ ভিতৰত সোমাই আছে অমৃত ৰস, যাক মানুহে খাব নোৱাৰে চুপি চুপি। সেইখনকে কয় পৃথিৱীৰ মানুহে জেলেপি। এতিয়া সমস্যাটো হ'ল, সেই জেলেপিখনত অমৃত ৰস ভৰালে কেনেকৈ? মই তাকেই কৈছোঁ চিত্ৰগুপ্ত, তোমালোকে পৃথিৱীৰ সমস্যা পৃথিৱীতে সমাধান কৰি আহিব লাগে, কিন্তু মই জমপুৰীয়ে চম্ভালিম নে মই পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিম? এইবাৰ মই স্বয়ং নিজেই যাম। এইবাৰ মই স্বয়ং নিজে গৈ পৃথিৱীৰ সকলো সমস্যা মই সমাধান কৰি আহিম। যমৰ কথা শুনি নাৰদে কৰে, মহাৰাজ, আপুনি এতিয়া যাব নালাগে। আপুনি এতিয়া গ'লে পৃথিৱীত এঘৰ মানুহতো মানুহ নাপাব। এতিয়া পৃথিৱীৰ মানুহবোৰে নিজে এজনী দেৱী উৎপন্ন কৰাই লৈছে। এই দেৱীজনীৰ পিছত সকলো ঘূৰি আছে। এই মূলতে আছে বোলে কাটাপ্পা মামা। বাৰু ঠিক আছে, এই দেৱীজনীৰ নাম কি? আমাৰ ভাষাত আকৌ সেই দেৱীজনীৰ নাম লাখপতি দেৱী, কিন্তু পৃথিৱীৰ মানুহে আকৌ লাখপতি বাইদেউ বুলি কয়। এতিয়া পৃথিৱীৰ সকলো মহিলা সেই দেৱীৰ পিছতেই দৌৰি আছে। এতিয়া কিন্তু দুৰ্গা মাৰ গুৰুত্বই নাই, খালি সকলো মানুহে লাখপতি দেৱীৰ লগতেই ব্যস্ত বোলে। कौन है ये लोग? कहां से आते हैं?